Hello everyone, welcome to my YouTube channel Only Study. নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই Only Study নামৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত কেইটামান GK কুৱেশ্যন ডিসকাস কৰিব ওলাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। নাম্বাৰ 1, Who was the first Indian woman in space? প্ৰথম গৰাকী ভাৰতীয় মহিলা মহাকাশচাৰী কোন আছিল? অপশ্যন কেইটা হৈছে কল্পনা চাওলা, বি সুনিতা উইলিয়ামছ, সি কনেৰু হাম্পি, ডি নান অফ দ্য এভভ। শুদ্ধ উত্তৰটো হ'ব কল্পনা চাওলা। 2 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইন স্পেচ? প্ৰথম গৰাকী ভাৰতীয় মহাকাশচাৰী কোন আছিল? অপশ্যন কেইটা হ'ব এ বিক্ৰম আম্বালাল, বি ৰবিশ মালহোত্ৰা, সি ৰাকেশ শৰ্মা, ডি নাগাপথি ভাট। শুদ্ধ উত্তৰটো হ'ব ৰাকেশ শৰ্মা। 3 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট মেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট উইদাউট অক্সিজেন? পোন প্ৰথমে অক্সিজেনৰ অবিহনে কোনে এভাৰেষ্ট আৰোহণ কৰিছিল? অপশ্যন কেইটা হৈছে এ জাংকো টাবে, বি ৰেইনহোল্ড মেছনাৰ, চি পিটাৰ হাভেলাৰ, ডি ফু দৰ্জী। শুদ্ধ উত্তৰটো হ'ব ডি ফু দৰ্জী। কুৱেশ্যন নম্বৰ 4, হু বিল্ট দ্য জামা মছজিদ? জামা মছজিদ কোনে সজাইছিল? অপশ্যন কেইটা হ'ল এ জাহাংগীৰ, বি আকবৰ, চি ইমাম বুখাৰী, ডি শ্বাহজাহান। শুদ্ধ উত্তৰটো হ'ব শ্বাহজাহান। কুৱেশ্যন নম্বৰ 5, হু ৰোড দ্য ইণ্ডিয়ান নেশ্যনেল এন্থেম? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি কোনে ৰচনা কৰিছিল? অপশ্যন কেইটা হ'ব এ বংকিম চন্দ্ৰ চেটাৰ্জী, বি ৰবীন্দ্ৰনাথ টেগৰ, চি স্বামী বিবেকানন্দ, ডি নান অফ দ্য এভভ। শুদ্ধ উত্তৰটো হ'ব বি ৰবীন্দ্ৰনাথ টেগৰ। কুৱেশ্যন নম্বৰ 6, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান চাইণ্টিষ্ট টু উইন আ নোবেল প্ৰাইজ? নোবেল প্ৰাইজ বিজয়ী প্ৰথমগৰাকী ভাৰতীয় বৈজ্ঞানিক কোন আছিল? অপশ্যন কেইটা হ'ব এ চি ভি ৰমন, বি অমৰ্ত্য সেন, চি হৰগোবিন্দ খুৰানা, ডি সুব্ৰমণ্যম চন্দ্ৰশেখৰ। কাৰেক্ট আনচাৰটো হ'ব এ চি ভি ৰমন। কুৱেশ্যন নম্বৰ 7, হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন আ নোবেল প্ৰাইজ? নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি? অপশ্যন কেইটা হ'ব এ ৰবীন্দ্ৰনাথ টেগৰ, বি চি ভি ৰমন, চি মাদাৰ টেৰেছা, ডি হৰগোবিন্দ খুৰানা। কাৰেক্ট আনচাৰটো হ'ব এ ৰবীন্দ্ৰনাথ টেগৰ। কুৱেশ্যন নম্বৰ 8, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৱুমেন টু উইন দ্য মিছ ৱৰ্ল্ড টাইটেল? মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী মহিলাৰ নাম কি আছিল? অপশ্যন কেইটা হ'ব ঐশ্বৰ্যা ৰায়, সুস্মিতা সেন, ৰেতা ফাৰিয়া, ডি দিয়া মিৰ্জা। শুদ্ধ উত্তৰটো হ'ব চি ৰেতা ফাৰিয়া। কুৱেশ্যন নম্বৰ 9, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন কেইটা হ'ব এ আব্দুল কালাম, বি লাল বাহাদুৰ শাস্ত্ৰী, চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডি জাকিৰ হুছেইন। So the correct answer is Dr. Rajendra Prasad. Question number 10, who was the first Indian to win the Booker Prize? Booker Prize বিজয়ী প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? অপশ্যন কেইটা হ'ব এ ধন গোপাল মুখাৰ্জী, বি নীৰজ চি চৌধুৰী, চি অৰুন্ধতী ৰয়, ডি অৰবিন্দ আদিগা। So the correct answer is Arundhati Roy. That's all for today. Thanks for watching.